নমস্কাৰ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছে চাগে? ময়ো ভালে আছোঁ। স্বাগতম জনালোঁ মোৰ পাকঘৰলৈ কুকুইত বোলো। এয়া তালখিনি মই ভালকৈ একদম চালনীত চালি লৈ কিনে পিয়ৰিখিনি ওলাই লৈছোঁ। সেইখিনি তালৰ পিঠা বনাম মই আজি কলপাতত দি কিনে। তো সেইকাৰণে মোক এটা নাৰিকল লাগিব, চাউলৰ গুড়ি লাগিব, তালৰ পিয়ৰিখিনি দেখিছে আৰু চেনি সোৱাদ অনুসৰি দি ল'ব। কোৱান্টিটি দেখিছে তালৰ পিয়ৰিখিনি যিখিনি লৈছোঁ সেই হিচাপতে মানে চাউলৰ গুড়িখিনি লৈছোঁ। আৰু এইটো গাখীৰেদি গুলিব লাগিব। এইটো পানী দি গুলিলেও কোনো কথা নাই, কিন্তু বেছি টেষ্ট পাব লাগিলে গাখীৰেদি গুলিব আৰু একদম কেকৰ বেটাৰটো যেনেকৈ বনাওঁ আমি সেনেকৈ টাইপতে মানে বেছি ঘন নহয়, বেছি পাতলো নহয়, সেনেকৈ বনাই লৈ কিনে এতিয়া কলপাত এখিলা লৈ ভালকৈ মুচি ব্ৰাছ মৰাৰ নিচিনা কৰি তেলটো মাৰি মিঠাতেল, ৰিফাইন তেল যি দিয়ে দি ল'ব পাৰে। দি কিনে মই টাৱাখন গৰম হ'ব দিছোঁ। টাৱাখনত এতিয়া কলপাতখন পাতি দিম। ইয়াতেই মই ধুনীয়াকৈ এই গুলি লোৱাখিনি তালৰ এইখিনি দি দিম। দি কিনে আস্তে 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 বহলাই দিম। কলপাতৰ যিহেতু বনাম ভাপত বনোৱা নিচিনাই হ'ব, চ' এইটো মানে একদম পাতলকৈ দিলেই বেছি সোৱাদ লাগিব। মানে বহলাই দিলোঁ। ইয়াৰ ওপৰত মই অকণমান নাৰিকল ছিটাই দিম। সেইটো সোৱাদ অনুসৰি যোনে যাৰ যেনেকৈ ভাল পায় সেনেকৈ দিলেই হ'ল। আৰু ঢাকন লগাই দিম। ঢাকন লগাই দি কিনে ষ্টিমটো কমাই দিম। জুইটো বেছি বঢ়াই নিদিব, কলপাতখন পুৰি গ'লে এইপিনে বেছি পুৰি যাব। কিন্তু অকণমান পুৰা হ'লেই সোৱাদ লাগে। আৰু কেইটামান মই কাষতেই বৰা বনাই লৈছোঁ। সেই একেইটা বেটাৰ দি কিনে ধুনীয়াকৈ তেলত ভাজি দিলেই হৈ যায়। এইটো বেছি তেলত ভাজিলে মানে বেছি তেল হৈ যায়তো, সেইকাৰণে পাতত দিয়াটো বেছি ভাল আৰু হেল্ডি বুলি কিনে হয়। আৰু এয়া দেখিছে পুৰাটো একদম নাযাব, পুৰাটো পুৰিলেই ভাল লাগে। আৰু মোৰ এখন হাতৰ কাৰণে ইমান ভালকৈ উল্টোৱাটো দেখাব পৰা নাই। এখন হাতত কেমেৰা, এখন হাতেদি কৰিব অলপ অসুবিধা হয়, চ' উল্টাই ল'লোঁ। এয়া এনেকৈ 3-4 মিনিটমান থাকিব দিম, বেছি সময় নালাগে আৰু হৈ গৈছে মানে। যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে অকণমানো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। সকলোৱে বনায় আজিকালি, তথাপিও মানে মই কেনেকৈ বনাওঁ, মই ঘৰত এনেকৈ আৰু কিছুমানে বনোৱা দেখিলে বনাব মন যায়, সেইটো বুলি কিনে ভাবিও মই শ্বেয়াৰ কৰোঁ। যদি ভাল লাগে আপোনালোকেও বনাব। মই খুব সহজতে মানে বনাই কিনে দেখাব বিচাৰোঁ। চ' আপোনালোকৰ কেনেকুৱা লাগে ক'বচোন। দেখিছে ধুনীয়া কলপাতত চেপ আহি গৈছে ন? আৰু এনেকৈ ঠিক তেনেকুৱাই কৰি কিনেই মানে মই বেলেগ কৰি মানে অকণমান সৰুকৈ বনাই লৈছোঁ। এইটো অকণমান কম পুৰিম, মানে মোৰ ছোৱালীটো বেছি পুৰা খাই ভাল নাপায়, চ' সেইকাৰণে অলপমান কম পুৰিম। ছেম প্ৰচেছ এয়া হৈ গৈছে। এতিয়া মই এইটো উল্টাই দিম কেনেকৈ, এইটো মই এখন হাততে কৰিব পাৰিম, সেইকাৰণে এইটো দেখাই আছোঁ কেনেকৈ উল্টাম। এয়া খন্তিখন সোমাই দিছোঁ, পট কৰি উল্টাই দিলেই হ'ল আৰু এয়া হৈ গ'ল। সেইটো ডাঙৰ আছিল, খন্তি দি উল্টাব নোৱাৰি, চ' সেইকাৰণে দেখিছে এইটো বেছি পুৰা নাই। এনেকেই তাই খাই ভাল পায়, তো এনেকৈ ৰাখিম আৰু এয়া হৈ গৈছে। দেখিছে চফ্ট আছে, মানে পুৰিছে কাৰণে যে টাইট হ'ব এনেকুৱা নহয়, কিন্তু এনেকুৱাই টেষ্টটো ভাল লাগে। এতিয়া কলপাতখন দি ঢাকি থৈ দিম, তেতিয়া ধুনীয়া এটা ফ্লেভাৰ আহি থাকিব। এয়া আমাৰ ৰেডি হৈ গ'ল। আজিলৈ আহোঁ, সকলোৱে সুস্থ থাকক, হেল্ডি থাকক। নমস্কাৰ।